भेरगाव बियाबनि जाबांगा फोथार Vcdc-आव Mgnregaनि स्किम बेखेवदों। दिनै बेरगाव बियाबनि सिङाव थानाय जाबांगा फोथार Vcdc-नि जाबांगा फोथार गामियाव मोननै स्किम बेखेवदों। फरायसालिनि सोरगिदिं वाल आरो जाबांगा फोथार गामिनि ना फिसिनो हानाय मोनसे फिसारिं बेखेवनानै होयो बिटिआरनि मावफुं सोद्रोमा दावबायसा बर' बिथाङा। लोगोसे बिथाङा बेरगाव बियाबनि सिङाव थानाय गंफ्रोमबो गामिखौ जौगानाय लाबोगोन आरो गंफ्रोमबो Vcdc-नि मासिगिरि बिथांमोना मैखोमै खामानि मावगासिनो दं होननानै खौरांगिरिनि सिगाङाव फोरमायदों। प्रमोटे मैं आमार बिटिआरर CM प्रमोद बर' तेखेतले मैं अहेक धन्यवाद जासिছোঁ। तेखेते एडुकेशन डिपार्टमेंट चाई आछे आरो तेखेतर इनिशिएटिवत आमी समग्र बिटिआरर जिखिनि आधुरा হৈ থকা কাম जिखिनि निर्माण नहोৱা কাম য'ত মানে सरकारी आँचनी ঢুকি नपोৱা এনেকুৱা ঠাইত বিভিন্ন ডিপাৰ্টমেণ্টে आँचनी ধৰিছে আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টত তেওঁ যেহেতু চাই তেওঁৰ এটা মিশন লোৱা হৈছিলে যে 50 বছৰ অতিক্ৰম হোৱা যিবিলাক বিদ্যালয় আছে সেই বিদ্যালয়বিলাকৰ ৰিপেয়াৰিং কৰা আৰু চাৰিওফালে বেৰ নিৰ্মাণৰ কৰা সেইটো বিভিন্ন সমষ্টিত হৈছে আৰু আমাৰ 32 নং ভেৰগাঁও সমষ্টিত সেইটো হৈছে। আজি আমি জাবাংগা পথাৰ প্ৰাইমাৰী LP স্কুলত আমি স্মাৰ্ট ফেন্সিং আৰু আইৰন গেট সেইটো আমি ইনঅগ্ৰেশ্যন কৰিলোঁ। সেইটো কমপ্লিট হ'ল কামটো আৰু সেইটো খুব প্ৰয়োজন আছিলে কাৰণ একদম ৰাস্তা কিনাৰত আছিলে, সিফালে বহুত গাড়ী আপ ডাউন কৰে। শিক্ষক তেওঁলোকে ক্লাছ কৰাত মনোযোগ দি কেতিয়া ল'ৰা ছোৱালী ক্লাছৰ পৰা ওলাই যায় ঠিক তেনেকুৱা গম পোৱা নাছিলে আৰু দুৰ্ঘটনা হোৱা নাই, কিন্তু হোৱাৰ বহুতখিনি চান্সটো আছিলে। কিন্তু এতিয়া এই স্কুলখনত যেহেতু চাৰিওফালে স্মাৰ্ট ফেন্সিং হ'ল আৰু আইৰন গেটখন হ'ল, ইয়াৰ পৰা আমি বহুতখিনি দুৰ্ঘটনা হোৱাৰ পৰা হাত সাৰিব পাৰিম আৰু ইয়াৰ ৰাইজৰ যথেষ্টখিনি সন্তুষ্ট হৈছে। আৰু আমাৰ 32 নং ভেৰগাঁও সমষ্টিত আমি বিভিন্ন ডিপাৰ্টমেণ্টৰ বাদেও আমি আমাৰ যেহেতু Mgnrega আছে, Mgnregaৰ কাম কাজখিনিও আমি তীব্ৰ গতিত আমি কৰি আছোঁ। 14টা Vcdc আছে, 14টা Vcdc-ত আমি প্ৰায় আমাৰ Vcdc চেয়াৰমেনসকলে স্মাৰ্টলি কাম কৰি আছে 14জনো আৰু আমি ডেভেলপমেণ্ট ব্লকৰ যিখিনি ষ্টাফ আছে টিম আছে অফিচিয়েল তেওঁলোকেও যথেষ্টখিনি আগ্ৰহেৰে কাম কৰি আছে বিডিঅ'ৰ নেতৃত্বত আৰু আমাৰ ওদালগুৰি পিডিৰ নেতৃত্বত যথেষ্টখিনি কাম কৰি আছে। তাৰ কাৰণে আমি আমাৰ ভেৰগাঁও সমষ্টিত প্ৰতিটো Vcdc-ত আমি বহুতখিনি আঁচনি আনি পেলাই ৰাইজৰ কাৰণে কাম কৰিবলৈ সক্ষম হৈ আছোঁ। সেইটো আমি দিনটো এতিয়ালৈকে ঠিকমতে আমি ক'ব নোৱাৰোঁ যদিও এই বিষয়টো 6.3 যিটো ক্ল'জ বিটিআৰ ৰেকৰ্ডৰ সেইটো ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়ি আছে। ইতিমধ্যে আমাৰ যি টিম আছে ডিছকাশ্যন কৰি পেলাই 20খন মহাবিদ্যালয়খন প্ৰথমতে প্ৰাধিকৰণ কৰা হ'ব। তাৰপিছত আমাৰ ছেকেণ্ডাৰী লেভেলত আমি পাইছোঁ 125টা মানে হাইস্কুল মানে আমি চৰকাৰী নোহোৱা আমি পালোঁ। আমাৰ সমষ্টিটো আছে আৰু জিলাতো আছে আৰু ওদালগুৰি জিলাতে আমি বেছিকৈ দেখা পাইছোঁ। গতিকে আমি আগন্তুক দিনত সমস্যা সমাধান কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ তথা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত সেই বিষয়টো লৈ পেলাই আলোচনা কৰি আছে আৰু চিফ ছাৰ নিজে সেই ডিপাৰ্টমেণ্টটো ক্ল'জলি চাই আছে। গতিকে মই যিবিলাক হাইস্কুলেই হওক বা মহাবিদ্যালয় হওক তাত কৰ্মৰত যিখিনি আমাৰ বিষয়ববীয়া বা কৰ্মচাৰী আছে শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলক নিৰাশ হ'বলৈ মই হ'ব নালাগে বুলি মই অনুৰোধ জনাব বিচাৰিছোঁ। তেখেতসকলে আশাবাদী হোৱাটো ভাল আৰু আশাবাদীও আছে তেওঁলোকে আৰু সেইটো আমি ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ বিটিআৰ চৰকাৰৰ পৰাও আমি ষ্টেট গভৰ্ণমেণ্টক আমি হেঁচা প্ৰয়োগ কৰি আছোঁ। এই 32 ভেৰগাঁও সমষ্টিৰ EM মাননীয় দাৱবাইছা বড়ো আৰু লগতে চিফ প্ৰমোদ বড়ো আৰু লগতে আমাৰ জাবাংগা পথাৰ Vcdc-ৰ চেয়াৰমেন মাননীয় নমল দৈমাৰী আৰু লগতে থকা বিভিন্ন পথত থকা আজি যিটো শুভ দিনত যিটো আমি আমাৰ এই জাবাংগা পথাৰ প্ৰাথমিক বিদ্যালয়ত যিটো বাউণ্ডাৰী ৱাল ইটা লগতে ফেন্সিং উইথ আমাৰ আইৰন গেট যিটো আমাক অনুদান হিচাপে দিলে ইয়াত আমি ধন্য বা বহুত মানে আনন্দিত পাইছোঁ। লগতে আমি যিটো অনুদান পালোঁ সেই অনুদান পোৱা যিখিনি বাউণ্ডাৰী ৱাল সেইটো আমি খুব মানে ৰাইজৰ SMC বা ৰাইজে আমি সেইটো খুব ধুনীয়াকৈ মানে ৰাখিব লাগিব।
আৰু যিহেতু সেইখিনি পাই আমি বহুত মানে সুখী হৈছোঁ আৰু বিশেষকৈ মই আমাৰ দবাইছা বড়ো লগতে শিৱ প্ৰমোদ বড়োক তেখেতক মই অশেষ ধন্যবাদ মোৰ পৰা আন্তৰিক জ্ঞাপন কৰিছোঁ আৰু মই খুব বেছি নকওঁ এইখিনি আমি मुथते बेखिनि पाइ बहुत सुखी হৈছোঁ आरो गोग्गो आदार जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइवलिहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय। गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन। जानबुं नम्बरा जाबाय 8011748256 जानबुं नं 8011748256 गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इन्स्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों। जायफोर बिथांमोना बेंकिं रेलवे एसएससी इन्सुरेन्स डिफेन्स आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों। बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इन्स्टिट्यूटखौ खुलिनाय जादों। आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इन्स्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टारगेट कोचिं इन्स्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं रेलवे एसएससी इन्सुरेन्स डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इन्स्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।